হে দোস্ত, ৱেলকাম টু কৰ্ণৰ চেনেল। আজি আমি কথা পাতিম ইণ্ডিয়াত সকলো ধৰণৰ ট্ৰেইন পোৱা যায়, বিশেষকৈ ব্লেড ট্ৰেইন, ৰেড ট্ৰেইন, গ্ৰীণ ট্ৰেইন, আৰু ইয়াতকৈ বেছি যিটো পোৱা যায় এইটো হ'ল ব্লু ট্ৰেইন। কিন্তু কিয় ইণ্ডিয়াত ব্লু ট্ৰেইন বেছি পোৱা যায়, কিয়? ইয়াৰ ওপৰত আমি আজি কথা পাতিম। আপুনি যদি নাজানে ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকক। এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিব বা জানিব পাৰিব কিন্তু ইণ্ডিয়াত ইমান বেছি ব্লু কালাৰৰ ট্ৰেইন পোৱা যায় কিয়? ইয়াৰ ওপৰত আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপুনি একেবাৰে শেষ পৰ্যন্ত চাই থাকিব। ব্লগ ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, আমি ষ্টেচনত গ'লে বেছিভাগ ব্লু কালাৰৰ ট্ৰেইন দেখিবলৈ পাওঁ। কথাটো হ'ল যে 1990 চনত সকলো ট্ৰেইন লাল কালাৰত বা ৰেড কালাৰত আছিল। সেই ট্ৰেইনবিলাক ভেকুৱাম ছিষ্টেম ব্যৱহাৰ কৰিছিল। এইটো আছিল পুৰণি ভেকুৱাম ছিষ্টেম আৰু প্ৰথম টেকন'লজি। ভেকুৱাম ব্ৰেকিং ছিষ্টেমত যদি ট্ৰেইন এখন ব্ৰেক মৰা হয়, ই লাহে লাহে ৰখিব, কাৰণ ব্ৰেক মাৰিলে চকাৰ ওপৰত এটা বস্তু আনটো বস্তু হেঁচা দিয়ে, তাৰপিছতহে ট্ৰেইনখন লাহে লাহে ৰখিবলৈ ধৰে। এইটো হ'ল ভেকুৱাম ব্ৰেকিং ছিষ্টেমৰ কাৰণ। তাৰ কিছু বছৰ পিছত আৰু এটা ব্ৰেকিং ছিষ্টেম আহিছিল, যিটোৰ নাম আছিল এয়াৰ ব্ৰেকিং ছিষ্টেম। এইটো আগৰ ভেকুৱাম ব্ৰেকিং ছিষ্টেমতকৈ ভাল আছিল। ধীৰে ধীৰে সকলো ট্ৰেইন এয়াৰ ব্ৰেকিং ছিষ্টেম ইউজ কৰিবলৈ ধৰিছে। আৰু এয়াৰ ব্ৰেকিং ছিষ্টেম ট্ৰেইন এটা ব্ৰেক মাৰিলে ই দ্ৰুতগতিত ৰখি যায়, কাৰণ তাত লগে লগে বতাহ আহি হেঁচা মাৰে আৰু ট্ৰেইনখন দ্ৰুতগতিত ৰখিবলৈ বাধ্য কৰায়। এইটোৱেই হ'ল ইয়াৰ পাৰ্থক্য। আৰু কালাৰৰ পাৰ্থক্যটো এতিয়া আমি কৈ আছোঁ, আপোনালোকে শুনি যাওক। তো এটা ডাব্বা দেখি বুজা নাযায় যে কোনটো কি ব্ৰেকিং ছিষ্টেমত আছে, কাৰণ সকলো ট্ৰেইনখিনি লাল হয়, একেবাৰে ৰেড হয়, সেইকাৰণে বুজা নাযায়। তো দুটা ডাব্বা একেলগে থকাৰ ফলত ধৰিব পৰা নাছিল যে কোনটো ভেকুৱাম ব্ৰেকিং ছিষ্টেম আৰু কোনটো এয়াৰ ব্ৰেকিং ছিষ্টেম আছে বুলি। নতুনকৈ এয়াৰ ব্ৰেকিং ছিষ্টেম বনাব ধৰিলে আৰু ৰেড কালাৰৰ পৰা ট্ৰেইনটো ব্লু কালাৰলৈ পৰিৱৰ্তন কৰিলে, যাতে ইয়াক বুজাৰ সুবিধা হয়। এইটোৱেই হ'ল এয়াৰ ব্ৰেকিং ছিষ্টেম ট্ৰেইন, সেইকাৰণে বনোৱা, কাৰণ দেখাত একে হয়, সেইকাৰণে কনফিডেঞ্চ লাগে আৰু আকৌ খুলি খুলি দেখিব লাগে। ইয়াৰ ফলত যি সময় আছিল এই সময়খিনি এনেই গ'ল, সেইকাৰণে ইয়াক থৈ দি আৰু পুৰণি লাল ট্ৰেইনটো এনেকৈ থৈ দিলে। সেইকাৰণে আজিকালি সকলো ট্ৰেইনবোৰ ব্লু কালাৰত দেখিবলৈ পোৱা যায় আৰু এয়াৰ ব্ৰেকিং ছিষ্টেম ইউজ কৰা হয়। তো এই বাত সমজনা, আজিকালি সময়ত লাল ট্ৰেইন ৰাজধানী আৰু শতাব্দী পুৰণি ব্ৰেকিং ছিষ্টেমত ব্যৱহাৰ কৰা নহয়, কাৰণ আজিকালি সময়ত পুৰণি ভেকুৱাম ছিষ্টেম বদল কৰি দিয়া হৈছে আৰু সকলো ট্ৰেইনত এয়াৰ ব্ৰেকিং ছিষ্টেম লগোৱা হৈছে। এই ৰাজধানী আৰু শতাব্দী দুয়োটা স্পেচিয়েল ট্ৰেইন হয়, সেইকাৰণে এই দুয়োটাকে ব্লেক ব্লেক কালাৰ কৰি দিয়া হৈছে। তো এনেকৈ নিৰ্ণয় কৰা হয় পুৰণি ভেকুৱাম ব্ৰেকিং ছিষ্টেম আৰু বৰ্তমানৰ এয়াৰ ব্ৰেকিং ছিষ্টেম, এনেকৈ নিৰ্ণয় কৰা হয়। তো নাজানো কি ভুকিলোঁ, বেয়া নাপাব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। আৰু একেবাৰে লাষ্টত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে লগত থকা ঘণ্টি আইকনটো বজাই দিয়ক। এনেকুৱা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত পোৱাৰ কাৰণে, ন'টিফিকেশ্যন পোৱাৰ কাৰণে ঘণ্টি আইকনটি বজাই দিয়ক। এইখিনিতে আজিলৈকে বাই বাই। জয় আই অসম, জয় আই অসম।